এই ধৰণে প্ৰথমে মই বৰা চাউলৰ পিঠাগুড়িখিনি ভালকৈ পানীত মই মঠি লৈছোঁ। মঠি লৈ পেলাই সেইখিনি নাৰিকল হৈ গুড় দি পেলাই ভাজিলোঁ। ভাজি পেলাই অকণি অকণি লাডু লাডু কৰি পেলাই অকণমান গোলা এটা হাতেৰে এনেকৈ চেপেটা কৰি দিব পাৰি। কৰি পেলাই সেয়া মই নাৰিকলখিনি ভৰাই দিছোঁ। অলপ অলপ দিব লাগে। নাৰিকলখিনি গুড় দি ভাজিলে মানে নাৰিকল খুব ভাল লাগে। তাৰপাছত এই ধৰণে মই নাৰিকলৰ পিঠা যে নাৰিকলৰ মানে পপ যে সেইটোৰ নিচিনাকৈ আমি কিছুমানে নাৰিকলৰ পপ বুলি কয়, পিঠা বুলি কয়, কিছুমানে জোন পিঠা বুলিও কয়। আমি নাৰিকল পিঠা বুলি কওঁ এইটো। এই ধৰণে কৰি পেলাই মই এনেকৈ ডেক্সিৰ ভাপত দি পেলাই বনাইছোঁ। কিছুমানে তেলত ফ্ৰাই কৰিও বনায়, কিন্তু মই ডেক্সি এটাতে পানী দি পেলাই ভাপত বনাওঁ। তেতিয়া তেলটো থাকি যায়, বাচি যায়। আৰু এই ধৰণে ভাপত দি বনালে খায়ো খুব ভাল লাগে, একো অপকাৰ নকৰে দিয়কচোন। এয়া চাওক, এয়া তিনিটা মই এনেকৈ সেই তলত পানী আছে, পানী জুইত প্ৰথমে পানীখিনি উতলাব লাগে, তাৰপাছত মিডিয়ামত দি দিব লাগে। খুব সহজতে হৈ যায় আৰু খুব জল্দি জল্দি হৈ যায়। অকণমান ভাপ পালেই মানে সিজি যায় নাৰিকলৰ পিঠাগুড়িখিনি। তাৰপাছত এনেকৈ ইটোৰ পিছত সিটো দি পেলাই মই তেনেকৈয়ে এয়া বনাইছোঁ। তেনেকৈ একদম পাতলা কাপোৰ এখন তিয়াই ল'ব লাগে। এইখন মোৰ খুব পাতলা কাপোৰ, বেয়া কাপোৰ নহয় দেই, আপোনালোকে আকৌ বেয়া বুলি নাভাবিব। কিহৰ কাপোৰ আছিলে জানো, খুব বেছি পাতলা আৰু কটনৰ হ'লে মানে বেছি ভাল হয়। এই ধৰণে আপোনালোকে লৰালৰিকৈ দিব আৰু 5 মিনিট 6 মিনিটমান লাগে। একেবাৰে সহজতে হৈ যায় আৰু খাবলৈও খুব বেছি ভাল লাগে। এতিয়া ধৰক আমাৰ বিহু নহয় যদিও আমি কিন্তু এইটো মাঘৰ বিহুত আমাৰ ধান চাউল চপোৱা হয়, গতিকে আমি এই ধৰণে পিঠা বনাওঁ। পিঠা, নাৰিকল পিঠা আৰু তিলৰ পিঠা, তিলৰ লাডু, চিৰা লাডু আমি চব খাওঁ। কাঠআলু, ৰঙা আলু আমিও খাওঁ। এইটো বিহু আমিও পাতোঁ দিয়কচোন, একো নহয়। আমি দুটা ঈদ পাতোঁ যদিও সেইটো নহয়, আমি বিহুও পাতোঁ। মাঘৰ বিহুটো আমাৰ কাৰণে খুব ভাল লাগে। আমি আগৰ সৰুতে দেখোঁ অকলে আমি বিহু দিনা অকলে লগৰ ছোৱালী ঘৰতে থাকোঁগৈ, খেল ধেমালি হয় তাত। আৰু এই ধৰণে বিহু খাই খাই মানুহৰ ইজনী সিজনী ঘৰে ঘৰে ঘূৰি ফুৰোঁ। এতিয়া এয়া চাওক, তিল আছে, সেইখিনি তিল হয়, এইখিনি নাৰিকল, আৰু এয়া মই তিলৰ লাড়ু বনালোঁ। এই ধৰণে এইকেইটা চিৰা লাডু বনালোঁ। আৰু আজি অলপমান বনাইছোঁ, কাইলৈও অকণমান বনাম। এইদৰে আমি এই বিহুটো পালন কৰোঁ।